নমস্কাৰ বন্ধু বান্ধৱীসকল মই আকৌ আপোনালোকলৈ লৈ আনিছোঁ কেইটামান প্ৰশ্ন আৰু উত্তৰ আহকচোন এই প্ৰশ্নসমূহ আমি আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কোন চনৰ কিমান তাৰিখে সম্পন্ন হৈছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক 1826 চনৰ 24 জানুৱাৰীত খ 1826 চনৰ 24 ফেব্ৰুৱাৰীত গ 1926 চনৰ 24 অক্টোবৰত ঘ 1726 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1826 চনৰ 24 জানুৱাৰীত দ্বিতীয়টো প্ৰশ্ন হ'ল পৃথিৱীৰ দীৰ্ঘতম একক কবিতা হ'ল ইয়াৰ অপশ্যনসমূহ হ'ল ক ৰামায়ণ খ অৰ্থশাস্ত্ৰ গ ঋগ্বেদ ঘ মহাভাৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ অপশ্যন মহাভাৰত তৃতীয় প্ৰশ্নটো হ'ল হৰ্ষচৰিত কোনে লিখিছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক বাণভদ্ৰ খ হৰ্ষবৰ্ধন গ আৰ্যভদ্ৰ ঘ কৌটিল্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক অপশ্যন বাণভদ্ৰ 4 নম্বৰ প্ৰশ্নটো হ'ল ৰামকৃষ্ণ মিছন কোনে স্থাপন কৰিছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক স্বামী দয়ানন্দ সৰস্বতী খ ৰামকৃষ্ণ পৰমহংস গ স্বামী বিবেকানন্দ ঘ ৰাজা ৰামমোহন ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ অপশ্যনটো স্বামী বিবেকানন্দ 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া নিয়া হৈছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক 1933 চন খ 1911 চন গ 1901 চন ঘ 1922 চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1911 চন 6 নম্বৰ প্ৰশ্নটো হ'ল ভাগৱত গীতা আদিতে কি ভাষাত লিখা হৈছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক সংস্কৃত খ পালি গ তামিল ঘ প্ৰাকৃত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক অপশ্যন সংস্কৃত 7 নম্বৰ প্ৰশ্নটো হ'ল শ্বেৰ ই পাঞ্জাব ছদ্মনাম কাৰ আছিল ইয়াৰ অপশ্যনসমূহ হ'ল উধাম সিং খ ৰঞ্জিত সিং গ লালা লাজপাত ৰায় ঘ ভগত সিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ লালা লাজপাত ৰায় 8 নম্বৰ প্ৰশ্নটো হ'ল মহাভাৰতৰ মূল নাম কি আছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক ৰাজতৰংগিনী খ বৃহৎ কথা গ জয় সংহিতা ঘ সহস্ৰ সংহিতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ অপশ্যন জয় সংহিতা 9 নম্বৰ প্ৰশ্নটো হ'ল কালিদাস শকুন্তলা এখন ইয়াৰ অপশ্যনসমূহ হ'ল ক গদ্য খ নাটক গ কাহিনী ঘ কবিতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ নাটক কালিদাস শকুন্তলা এখন নাটক হয় ইয়াৰ 10 নম্বৰ প্ৰশ্নটো হ'ল ৰামচৰিত মানস কোনে লিখিছিল ইয়াৰ প্ৰশ্নসমূহ হ'ল ক বৈকুণ্ঠ নাৰায়ণ খ ৰত্নাকৰ গ হৰিবৰ বিপ্ৰ ঘ তুলসীদাস ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ তুলসীদাস 11 নম্বৰ প্ৰশ্নটো হ'ল দিল্লীৰ লালকিল্লা দুৰ্গ সজাইছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক আকবৰ খ শ্বাহজাহান গ হুমায়ুন ঘ জাহাংগীৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ শ্বাহজাহান আমাৰ শেষৰটো প্ৰশ্ন হয় 12 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল ইয়াৰ অপশ্যনসমূহ হ'ল ক 1880 খ 1885 গ 1907
ঘ 1937। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1885 চন। ধন্যবাদ বন্ধুসকল। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু লাইক কৰি দিব। ধন্যবাদ।